মানুহে সকলো বস্তু পাহৰিব পাৰে, কেৱল মাত্ৰ সেই সময়টোক এৰি যেতিয়া তেওঁৰ কাৰোবাক প্ৰয়োজন আছিল, কিন্তু তেতিয়া সেই মানুহজন তাৰ লগত নাছিল। যদি তোমাৰ চকু সুন্দৰ হয়, তেনেহ'লে পৃথিৱীখন সুন্দৰ লাগিব, আৰু যদি তোমাৰ মুখৰ কথা সুন্দৰ হয়, তেনেহ'লে তুমি পৃথিৱীৰ কাষত সুন্দৰ লাগিবা। জীৱনত যদি কাৰোবাক ভাল পাব বিচৰা, তেনেহ'লে খঙাল ছোৱালীক ভাল পাবা, কাৰণ তাৰ ওপৰত হয়তো অলপ খং থাকে, কিন্তু ভিতৰত থাকে বহু ভাল পোৱা। মমবাতি এডালে কোনো কথা নকয়, কিন্তু ইয়াৰ পোহৰে ইয়াৰ পৰিচয় দিয়ে। ঠিক একেদৰে তোমাৰ বিষয়ে তুমি একো নক'বা, তোমাৰ ভাল কাম আৰু ভাল ব্যৱহাৰেই তোমাৰ পৰিচয় দিব। ভগৱানে কয়, তুমি সেই কামটো কৰা যিটো তুমি বিচৰা, কিন্তু হ'ব সেইটো যিটো মই বিচাৰিম। সেয়ে তুমি সেই কামটো কৰা যিটো মই বিচাৰোঁ, তেনেহ'লে হ'ব সেইটো যিটো তুমি বিচৰা। তুমি কিমানখিনি সঠিক আৰু কিমানখিনি ভুল, তোমাৰ বিষয়ে কেৱল দুজনেই সকলো বস্তু জানে। প্ৰথমজন হ'ল ঈশ্বৰ আৰু দ্বিতীয়জন হ'ল তোমাৰ অন্তৰাত্মা। কিন্তু আচৰিত হোৱাৰ বিষয়টো হ'ল, এই দুজনক আমি কেতিয়াও দেখিবলৈ নাপাওঁ। জীৱনত এনেকুৱা মানুহৰ সৈতে কেতিয়াও বেয়া ব্যৱহাৰ নকৰিবা, যাৰ কাষত অভিযোগ কৰাৰ বাবে ঈশ্বৰ অবিহনে আৰু কোনেও নাই। কোনোবাই যদি তোমাৰ কাষত আহি বেলেগৰ বিষয়ে বেয়া কথা কয়, তেনেহ'লে ইয়াত কোনো সন্দেহ নাই যে তোমাৰ কথাও তেওঁ বেলেগৰ ওচৰত বেয়া কিবা ক'ব বুলি। কেতিয়াবা যদি তোমাক লৈ তোমাৰ পিছফালে কোনোবাই কথা কয়, তেনেহ'লে ভয় নাপাবা, কাৰণ কথা তেওঁক লৈহে কোৱা হয়, যাৰ মাজত আচলতে কথা কোৱাৰ দৰে কিবা থাকে। প্ৰতিদিন ৰাতিপুৱা উঠি প্ৰাৰ্থনা কৰা যে হে প্ৰভু, ৰাতিটো মোৰ সুখতেই কাটিছে। আজিৰ দিনটোত মোৰ কথাত, মোৰ চকুত, মোৰ হাতত যাতে কাৰোবাৰ কোনো ধৰণৰ ক্ষতি নহয়। যদি তুমি অতীতক লৈ জীয়াই থকা, তেনেহ'লে তুমি নিৰাশ হৈ থাকিবা, আৰু যদি তুমি ভৱিষ্যতক লৈ জীয়াই থকা, তেনেহ'লে তুমি চিন্তাত থাকিবা, আৰু যদি তুমি বৰ্তমানক লৈ জীয়াই থকা, তেনেহ'লে তুমি শান্তিত থাকিবা। যিয়ে আগুৱাই যোৱাৰ ইচ্ছা ৰাখে, তেওঁ বেলেগ কাৰোবাক বাধা নিদিয়ে, আৰু যিয়ে বেলেগ কাৰোবাক বাধা দিয়ে, তেওঁ কেতিয়াও আগুৱাই যাব নোৱাৰে। যেতিয়া কোনো মানুহৰ কাষত থাকি তাইক সুখ দিব নোৱাৰিবা, তেনেহ'লে তাৰ পৰা দূৰত গুচি যোৱা। হ'ব পাৰে ইয়াৰ কাৰণেই তেওঁ সুখী হৈ যাব। পৃথিৱীত সকলোতকৈ মূল্যৱান বস্তুটো হ'ল পৰিশ্ৰম, আৰু সকলোতকৈ ভাল সংগী হ'ল আমাৰ আত্মবিশ্বাস। আজিকালিৰ সম্পৰ্কৰ লগত মিছা ক'লে নহয়, বৰঞ্চ সঁচা ক'লে ভাঙি যায়। যেতিয়া তুমি অকলে থাকিবা, তেতিয়া তোমাৰ চিন্তাৰ প্ৰতি লক্ষ্য ৰাখিবা, আৰু যেতিয়া বন্ধুসকলৰ লগত থাকিবা, তেতিয়া তোমাৰ কথাৰ প্ৰতি লক্ষ্য ৰাখিবা, কাৰণ কৈ দিয়া কথা আমি কেতিয়াও ঘূৰাই আনিব নোৱাৰোঁ। জন্ম লোৱাটো ভাগ্যৰ বিষয়, মৃত্যু হোৱাটো সময়ৰ বিষয়, কিন্তু মৃত্যু হোৱাৰ পিছত মানুহৰ মাজত ৰৈ যোৱাটো কৰ্মৰ বিষয়। জীৱন জ্ঞানী মানুহসমূহৰ কাষত এটা উপহাৰ, বোকা মানুহসমূহৰ কাষত এটা নাটক, ধনী মানুহসমূহৰ কাষত এটা খেল, আৰু দুখীয়া মানুহসমূহৰ কাষত এটা যুদ্ধ। যদি তুমি সন্মান পাব বিচৰা, তেনেহ'লে আজে বাজে কথা নক'বা, আৰু যদি তুমি ভাল পোৱা বিচৰা, তেনেহ'লে নিজৰ পৰিয়ালক কেতিয়াও এৰি নাযাবা। জীৱনৰ পাতত বহুতেই কষ্ট দিব, বহুতেই বেইমানি কৰিব, বহুতেই বিশ্বাসঘাতকতা কৰিব, ভালপোৱাৰ নামত বহুতেই নাটক কৰিব, বন্ধুৰ সুযোগ লৈ তোমাক ব্যৱহাৰ কৰিব, কিন্তু তুমি জীৱনত সকলো বস্তু ইগনোৰ কৰি আগুৱাই যোৱা। এদিন দেখিবা সকলোৱে তোমাৰ পিছত পৰি থাকিব। পাৰফেক্ট সময় আহিব, এইটো ভাবি কেতিয়াও বহি নাথাকিবা। বেয়া সময়বিলাকক নিজৰ পৰা পাৰফেক্ট কৰি লোৱা, তেতিয়া দেখিবা জীৱনত আৰু কোনো ধৰণৰ কষ্ট নাথাকে। যিমান দিন তোমাৰ মুখ বন্ধ কৰি ৰাখিবা, সিমান দিন তুমি মানুহৰ কাষত ভাল থাকিবা, আৰু যিদিনাখন তোমাৰ মুখ খুলিবা, দেখিবা সেইদিনাখনৰ পৰা মানুহৰ কাষত তিতা হৈ পৰিছা। মানুহৰ ওপৰৰ ৰং চাই তেওঁক ঘৃণা নকৰিবা, হয়তো তাৰ মাজতো এনেকুৱা এটা গুণ আছে যিটো সোণতকৈও দামী। প্ৰতিদিন ৰাতিপুৱা উঠি নিজকে 4টা কথা কোৱা, মই সকলো বস্তু কৰিব পাৰোঁ, ভগৱান মোৰ লগত আছে, মই কেতিয়াও হাৰি যোৱা নাই, মই জয়ী। নিজৰ জীৱনৰ ওপৰত কেতিয়াও খং নকৰিবা। হ'ব পাৰে তোমাৰ নিচিনা জীৱন পোৱাটো বহু মানুহৰ কাষত সপোনৰ দৰে। আৰু অৱশেষত এইটোৱে কওঁ, যদি তোমাৰ ভাল কামক কোনোবাই সন্দেহ কৰে, তেনেহ'লে তেওঁক সন্দেহ কৰিব দিয়া, কাৰণ মানুহে সন্দেহ কেৱল সোণকহে কৰে, কয়লাক নহয়। ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবা। থেংকছ ফৰ ৱাটছিং।